হাজাৰ হাজাৰ মানুহ আহিছে প্ৰতিনিয়ত শেষৰ ভাগলৈ ৰাতিৰ শেষৰ ভাগলৈ কেতিয়াবা শুনিবলৈ পাইছোঁ মই দেখা নাই শুনিবলৈ পাইছোঁ ওচৰে পাজৰে মদ পানী খায়ো কেতিয়াবা অপ্ৰীতিকৰ ঘটনা হৈছে জুবিন গাৰ্গৰ আত্মাই তেতিয়াহে শান্তি পাব যেতিয়া এই শান্তিময় পৰিৱেশটো শান্তিময় হিচাপে থাকিবলৈ দিম আমি আৰু এটা মন্দিৰত বা এভাগ মন্দিৰত গীৰ্জাঘৰত মছজিদত গৈ আমি কেতিয়াও তেনেধৰণৰ কাম নকৰোঁ আমি পবিত্ৰ মনেৰে যাওঁ তাত আমি নিজৰ ইষ্ট দেৱতাক আমি প্ৰাৰ্থনা কৰোঁ এইজন আমাৰ ইষ্ট দেৱতা এতিয়া তেখেতক প্ৰাৰ্থনা কৰিবৰ কাৰণে হাজাৰ হাজাৰ গোটেই অসমৰ মানুহ আহিছে আজি সেই ইষ্ট দেৱতাজনৰ প্ৰাৰ্থনাৰ সময়ত যাতে আমি তেনেধৰণৰ অপ্ৰীতিকৰ পৰিৱেশলৈ নাযাওঁ কৰজোৰে প্ৰাৰ্থনা মোৰ আটাইটিৰ প্ৰতি আৰু জুবিনদাৰ প্ৰতি অনুৰাগ ভাল পোৱা চিৰযুগমীয়া হৈ থাকক তেওঁৰ যিখিনি আদৰ্শৰে আমি জীয়াই থাকিব লাগে সেইটোৰ প্ৰতিহে আমি এতিয়া অতি বেছি সচেতন হ'ব লাগে জুবিন গাৰ্গে সদায় গছ ভাল পাইছিলে প্ৰকৃতিক ভাল পাইছিলে মানুহক ভাল পাইছিলে পশু পক্ষীক ভাল পাইছিলে নতুন প্ৰজন্মৰ প্ৰতি মোৰ এটাই অনুৰোধ তেওঁৰ সেই আদৰ্শবোৰক লৈ জীয়াই থাকিবলৈ শিকক এই যে তেওঁ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহক মানুহ হিচাপে একতাৰ জৰিয়তে বান্ধ খুৱাই থৈ গ'ল তেওঁৰ কায়িকভাৱে আমাৰ মাজৰ পৰা নাইকিয়া হোৱাৰ পিছত যিটো নজিৰ আমাক দেখুৱাই থৈ গ'ল সেই নজিৰলৈ আমি জীয়াই থকা হওক যুৱ প্ৰজন্মৰ প্ৰত্যেকজন মানুহ বৃহত্তৰ অসমীয়া জাতি এখন বৰ অসম আমি সৃষ্টি কৰা হওক সেইটোৱে মোৰ একান্ত অনুৰোধ